এই মুহূৰ্তত আহি পৰিছে ৰাজ্যৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা খবৰ যুগুত হৈছে আৰু নিতৌ এনেদৰে খবৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। ৰাজ্যৰ মহিলাসকলৰ পৰা আহি পৰিছে ভাল খবৰ। সাজু কৰক প্ৰয়োজনীয় নথিপত্ৰ। অৰুণোদয় আঁচনিলৈ হিমন্ত বিশ্ব শৰ্মা অৰ্থাৎ আমাৰ মামাই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰুণোদয় 3.0 শীঘ্ৰে এৰি দিয়া হ'ব ৰাজ্যৰ মহিলাসকলৰ বাবে। প্ৰতি সমষ্টিতে 10,000কৈ মহিলা দিয়া হ'ব চৰকাৰী ধন। ৰেচন কাৰ্ড থকা পৰিয়ালেহে লাভ কৰিব অৰুণোদয়ৰ আঁচনি। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ আবেদনকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। প্ৰতিগৰাকী শিক্ষাৰ্থী অভিভাৱকৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। পৰীক্ষাৰ কেন্দ্ৰৰ 100 মিটাৰৰ ভিতৰত প্ৰাৰ্থীৰ অভিভাৱক বা আন কোনো প্ৰৱেশ নিষিদ্ধ। পৰীক্ষাৰ্থীয়ে কেৱল এডমিট কাৰ্ডৰ লগত নিব পাৰিব। নীলা বা ক'লা বল পেন, পেঞ্চিল, স্কেল, ইজাৰ নিব পাৰিব। পৰিচয় পত্ৰ, এডমিট, ড্ৰাইভিং লাইচেন্স আৰু ন্যূনতম নগদ ধন। কেলকুলেটৰো নিব নোৱাৰিব। পৰীক্ষা কেন্দ্ৰলৈ বাধ্যতামূলক ONRCত এটাতকৈ অধিক নম্বৰ চিহ্নিত কৰিলে ঋণাত্মক নম্বৰ লাভ কৰিব। যিকোনো নীতি উলংঘন কৰিলে 3 বছৰলৈ জেল, লগতে সন্মুখীন হ'ব জৰিমনাৰ। 15 ছেপ্টেম্বৰৰ পৰা 29 ছেপ্টেম্বৰ অনুষ্ঠিত হ'ব এই পৰীক্ষা। 5 ছেপ্টেম্বৰৰ পৰা পুৱা 10:30 বজাৰ পৰা দিনৰ 1:30 বজালৈ হ'ব এই পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। আয়ুক্তসকলে জিলা পৰ্যায়ত জাৰি কৰিছে এই নিৰ্দেশসমূহ। ব্লুটুথ ডিভাইচ, ইয়াৰফোন, স্মাৰ্ট ৱাচ আদি ইলেক্ট্ৰনিক গেজেট নিষিদ্ধ কৰিছে। পৰীক্ষাৰ পূৰ্বে জানি লোৱা 11টাকৈ ডাঙৰ নিৰ্দেশনা। ৰাজ্যৰ মহিলাসকলৰ পৰৱৰ্তী ভাল খবৰ লৈ আহিছো। ব্ৰেকিং নিউজ। আধাৰ লিংক নহ'লে নাপাব অৰুণোদয় আঁচনি। ৰেচন কাৰ্ড আধাৰ লিংক হৈ থাকিব লাগিব। কি নথিপত্ৰ লাগিব আবেদনকাৰীৰ বাবে? পূৰ্বতে অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত নোহোৱা প্ৰতিগৰাকী যোগ্য মহিলা লোৱা হ'ব সামৰি নতুনকৈ 1,60,000 মহিলাসকলক অৰুণোদয় অন্তৰ্ভুক্ত কৰা হ'ব আৰু 1 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ মহিলাসকলে লাভ কৰিব চৰকাৰী ধন। 15 ছেপ্টেম্বৰৰ পৰা কৰিব পাৰিব আবেদন। একাংশ সন্দেহযুক্ত লোকে লাভ কৰিছে আধাৰ কাৰ্ড। 1 অক্টোবৰৰ পৰা অসমত আধাৰ পোৱাটো জটিল হৈ পৰিব। অৱশ্যে NRCত নাম নথকা 9,55,000 লোকে পাব আধাৰ কাৰ্ড। চাহ বাগিচা লোকৰ বাবে প্ৰযোজ্য হ'ব এই নিৰ্দেশ। ধুবুৰী 103% পাইছে আধাৰ কাৰ্ড। মৰিগাঁও 110% পাইছে আধাৰ কাৰ্ড। বৰপেটা 103% পাইছে আধাৰ কাৰ্ড। এইসকলক বাদ দি নতুনকৈ আধাৰ আবেদন এতিয়া জটিল হৈ পৰিব ৰাজ্যত। বিদেশীয়ে যাতে অসমৰ আধাৰ ল'ব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা আগন্তুক 10 দিনৰ ভিতৰত ৰাজ্যত আহিব নতুন নিয়ম। ধুবুৰী, গোৱালপাৰা জিলাত বৃদ্ধি পাইছে এই সমস্যা। অসমৰ কেইবাখনো জিলাৰ জনসংখ্যাতকৈ অধিক আধাৰ কাৰ্ড পোৱা গৈছে।